মৰ্নিং এভৰিৱান। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ, কাৰণ সদায় ভিডিঅ' কৰা নহয় আৰু বহুত দিনৰ মূৰত আপোনালোকলৈ বুলি আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। উঠি মানে ডাইৰেক্ট ৰাস্তালৈ বুলি আহিছোঁ, খোজকাঢ়ি পেলাই মুখো ধোৱা নাই, ঘৰত গৈ মুখ চুখ ধুমগৈ আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। ৰাস্তাটো একদম পূৰা নিজান হৈ আছে। ৰাতিপুৱা 5টা বাজিছে আৰু অলপ খোজকাঢ়ি দিওঁ বুলি আহিলোঁ। ভাবিলোঁ যিহেতু সদায় অহা নহয়, আজি আহিবলৈ মন গ'ল, সদায় মনো নাযায়, সেইকাৰণে আজি অলপ খোজকাঢ়োঁ বুলি ভাবিলোঁ। এতিয়া অকণ খোজকাঢ়ি দিওঁ। এতিয়া বাজিছে ৰাতিপুৱা 5টা, অলপ মানে খোজকাঢ়ি আহোঁ বুলি ভাবিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, যিহেতু বহুত দিনৰ ভিডিঅ'টো দিছোঁ। আৰু একেবাৰে শেষত কমেণ্ট কৰি জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু এতিয়া চাওক ৰাস্তাত আছোঁ, একদম চবফালে খালী, কোনো মানুহ চানুহ নাই। আৰু ৰাস্তাটো চাওক কিমান ঠাণ্ডা হৈ আছে, আৰু অলপ দেৰি পাছত দেখিব একদম গাড়ী মটৰ পৰা ফুল। আৰু এতিয়া চাওক কিমান ধুনীয়া হৈ আছে, একদম সেউজীয়া আৰু একদম চবফালে খালী দিছে ৰাস্তাটো। আৰু এখন আমাৰ আশ্ৰমখন। চব হৈ থাকে নি? অঁ, আহি পঠাৰ পালোহি। মানে আমাৰ ঘৰৰ পৰা একদম ওচৰতে হয়। আৰু এই চাহ লৈ আছোঁ, আৰু ৰিম্পি এটা এইফালে জপনা খুলি দিব এইফালে এইজনী। আহোঁতে মই মাৰিম দেই। যা আহি পালোহি আৰু পথাৰ। ইয়াত দেখিছেনে হাল বাই আছে, এয়া চাহ দিমগৈ এতিয়া। এইফালে আমাৰ একদম ঘৰৰ কাষতে হয়। এইফালৰ পৰা আহিলে এইখন জেগা দেখিছেনে, এইফালৰ পৰা আহিলে এনেকৈ এই পথাৰে হয় ওচৰতে। চাহ নালাগে, এখনতে থৈছোঁ। অঁ, কাৰণ এটা চাহ খালেহি হওক। অঁ, হ'ব, ঠাণ্ডাই হৈ যাব নহ'লে। খাওক বাকী মানে সেই কাৰোবাৰ বাতি লৈছোঁ। সেইবোৰ কি কৈ হাতত? সেইবোৰ ভিডিঅ' কৰিছোঁ, ভিডিঅ'। হাল বোৱা গৰু। অঁ, আপুনি বাতি খাব নে কাপোৰ খাব? কাপোৰ খাই নি আপুনি? কাপটো মুখখন ভগাই ঢেকি থাকিলে এনেকৈ খাওক অলপ। আঙুঠকেইটা মাৰি ৰখা মাজৰ আঙুঠটো ৰাখিবা, মাজৰ আঙুঠটো। বিস্কুট লওক। অঁ, গা ধুলি নেকি? মোৰ চুপনিয়ালি যে। কোনে? সৰুজনে ধুই আহিলে গা। বাবা খা নেকি চাই এতিয়া? একেলগে হাল বোৱা এহাল গৰুৱে মই চাহ আকৌ গোটেই বাউণ্ডেৰী মাৰি দিলোঁ ন, সিফালৰ পৰা কাটি এই কিনাৰটো চাহ ইয়াৰ মাটিটো সমান। বাতিকে লৈ যাবি দেই, মই যাওঁগৈ। অঁ, চাহ খাই লওক, ঠাণ্ডা হৈ যাব এতিয়া। ৰাখি দিয়া। টাটা, বাই বাই। এইখিনি পানী হ'ল, পূৰা বানপানী। আগৰ এটা ভিডিঅ' দেখিছিলোঁ, এইখিনি কঠীয়া পাৰি থোৱা আছিলে, আৰু এতিয়া দেখিছেনে অলপ ডাঙৰ হৈছে আগতকৈ। আৰু এমাহমানৰ পাছত পূৰা ৰুবলৈ পৰা হৈ যাব। মানে এই দলনি মাটি ৰুব যে, সেইকাৰণে আগতীয়াকৈ মানে খেতিটো কৰা হয়, সেইকাৰণে আগতীয়াকৈ কঠীয়াটো পাৰি দিয়া হয়। আৰু এইফালে চাওক কিমান ধুনীয়া সেউজীয়া। এয়া সেইফালে আমাৰ ঘৰলৈ যায়, এইটো ৰিম্পিহঁতৰ ঘৰ। এইফালে তাৰ পাছফালে আছে আমাৰ ঘৰ, সেইফালে যায় আমাৰ ঘৰলৈ। মানে আমাৰ ঘৰৰ পৰা অকণমান আহিলে পায়, পথাৰখন ওচৰতে আছে একেবাৰে। জপনাখন মাৰি দিওঁ আকৌ, এতিয়া ঘৰলৈকে এইফালে গৈ দিওঁ। ৰিম্পি টাটা। এইফালেদি গ'লে এইফালে আমাৰ ঘৰ পাবগৈ এইফালে। চ' ফাইনেলি এতিয়া ঘৰ আহি পালোহি পথাৰৰ পৰা। মানে এতিয়া 8-9টা বাজিব হ'ল, আৰু ডিউটিলৈ ওলাবলৈ সময় হৈ গ'ল। আৰু গতিকে যিমানখিনিৰ পৰা অকণমান হ'লেও ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু বহুত ভিডিঅ' কৰা নাছিলোঁ। মানে আজিকালি ভিডিঅ' বনাবলৈ একদম সময় নহয়। তথাপিও কামৰ মাজতো ৰাতিপুৱা সময়টোকে আপোনালোকক ভিডিঅ' কৰি অকণমান দেখালোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু এটা ভিডিঅ' লগ পাম আজিলৈ, বাই বাই।